হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয়নে? আপোনালোকে ভিডিঅ' অন কৰি দেখা পাইছে কেৰাহীখন ন? মই এতিয়া বনাবলৈ গৈ আছোঁ গাহৰি মাংস। চাব এতিয়া তেল ঢালি দিছোঁ ইয়াতে। খাটি সৰিয়হৰ তেল দেই, ঘৰতে কৰা, ঘৰত খেতি কৰিছিলে তাৰে হয়। গাহৰি মাংসত যিহেতু তেল থাকে ন, এনে বেছিকৈ দিব নালাগে, অলপ দিলেই হৈ যায় আৰু অলপমান দিছোঁ বাছ। এতিয়া তেলখিনি গৰম হোৱালৈ অপেক্ষা কৰিব লাগিব। তাৰপিছত চাব, এতিয়া তেল গৰম হৈ গ'ল। এতিয়া আমি দিব লাগিব ডালচিনি, লং, ইলাচি। তাৰপিছত দিছোঁ তেজপাত দুটামান, এতিয়া দিম পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হ'লে অলপ সময় ভাজি থাকিব লাগিব। এতিয়া চাওক, পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া আমি মাংসখিনি দি দিম। মাংসখিনি গৰম পানীৰে ধুই ধুনীয়াকৈ ৰাখি থৈছিলোঁ। পানীখিনি যোৱাৰ পিছত এতিয়া বহাই দিছোঁ। এইবাৰ দিব লাগিব আমি হালধি, নিমখ। এয়া দিছোঁ হালধি, তাৰপিছত দিছোঁ মই নিমখ। নিমখটো পিছলৈ দিব লাগিব, এতিয়া অকণমান দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিম। লৰাই 10 মিনিট সময় ভাজি থাকিম। কিছুমানে মছলাখিনি তেলতে দি দিয়ে, মই তেনেকৈ নিদিওঁ। তেলত দিলে মানে জ্বলি যোৱাৰ চান্স থাকে, সেইকাৰণে মই অলপমান সিজাৰ পিছত দি দিওঁ। এতিয়া ঢাকনেৰে ঢাকি ৰাখিম। এতিয়া ঢাকনিখন গুচাই দিম। চাওক, সিজিবলৈ আৰম্ভ কৰিছে। মানে কেৰাহীখন যদি লোহা হয় ন, তেতিয়া মাংস বনাবলৈ বহুত ভাল। এনেও আমি লোৰ কেৰাহীত খাবই লাগে, আইৰণ পোৱা যায়। এনেকৈ লৰাই অলপ ভাজি থাকিব লাগিব। এইখিনিতে মই আলু কেইপিচমান দি দিম, একেলগে সিজি যাব আলুৰ লগত। বেছিকৈ আলু দিব নোৱাৰি ন, আজিকালিতো চুগাৰ প্ৰেছাৰ কমন বেমাৰ হৈ পৰিছে। এনেকৈ লৰাই আকৌ 10 মিনিটমান ভাজি থাকিব লাগিব। এতিয়া ঢাকনিখন গুচাই দিলোঁ। অকণমান লৰাই থাকিব লাগিব। আলুখিনি অলপ সিজিছে, অলপ বাকী আছে। মাংসখিনি সিজিছে ধুনীয়াকৈ, তেল ওলাই গৈছে মাংসৰ পৰা। এতিয়া মই মছলা দিম। ইয়াতে আদা, নহৰু, জলকীয়া এইখিনি পেষ্ট বনাই থৈছোঁ, ইয়াৰ পৰা দি দিম। আকৌ এবাৰ লৰাই দিম। মই মানে মছলাখিনি অলপকৈ দি থাকোঁ, লৰাই থাকোঁ। আদা, নহৰু, জলকীয়াখিনি দিলোঁ, দি একবাৰ লৰাই দিলোঁ।
এইবাৰ দিম জিৰা গুড়ি, এয়া ধনিয়া গুড়ি এচামুচ আৰু অকণমান দিছোঁ। তাৰপিছত এয়া জিৰা গুড়ি কৰি থোৱা আহিছিল, মই ঘৰতে এনেকৈ গুড়ি কৰি থৈ দিওঁ। তাৰপিছত আৰু কিবা কিবি মছলাবিলাক দিম, চিকেন মছলা এইবিলাক পেকেটৰ পৰা দি দিছোঁ অলপ অলপ। চিকেন মছলা, মিট মছলা চব দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম। মই মাংস বনালে এটা বস্তু ইউজ নকৰোঁ, সেইটো হ'ল ৰেড চিলি। কৰোঁ কেতিয়াবা আলহী আহিলে, ৰেড চিলিটো মোক মানে অলপ ক্ষতি কৰে, সেইকাৰণে প্ৰায় ৰেড চিলিটো খুব কমেই ব্যৱহাৰ কৰোঁ মই। লাগিলে কালাৰটো নাহকে, সোৱাদটোৱে মেইন, নহয় জানো। এনেকৈ আৰু 10 মিনিটমান মই ঢাকোন দি ভাজি থাকিম। দহ মিনিট পিছত ঢাকোনখন খুলি দিছোঁ। চাওক কি ধুনীয়া গোন্ধ ওলাইছে, খাওঁ লাগিয়ে গৈছে। মাংস আলু চব সিজি গৈছে, খাব পৰা হৈ গৈছে। মানে বহুতে ফ্ৰাই কৰি খায় ন, ফ্ৰাই কৰি খালে এনেকৈ নমাই থৈ গৰম গৰম খালে নালাগে আৰু ক'ব। মই কিন্তু ইয়াতে পানী দিম, কাৰণ একদম ফ্ৰাই খালেও বেয়া, গেছৰ প্ৰব্লেম জানেই নহয়, বেমাৰ গেষ্ট্ৰিক কেনেকুৱা। তাৰোপৰি মোৰ দুজন বাহিৰা মানুহ আছে, নোহোৱা নহয়, আজি কাম কৰা মানুহ দুজন আছে। অলপ পানী দি দিম। এতিয়া ভজা হৈ গৈছে। यहाँ पे मैं डालूँगी পানী। হিন্দী ক'লোঁ অলপমান, বেয়া নাপাব, ক'ব লাগে ন মাজে সময়। মই এতিয়া গৰম পানী দিছোঁ দেই, গৰম পানী দিলে ভাল, সোনকালে হয়। গংগা যমুনা সৰস্বতী যিমান পানী লাগে দি দিব, বাছ। হিন্দী আমাৰ ৰাষ্ট্ৰৰ ভাষা, হয়নে নহয়? কোৱাত কি লাজ আছে? ভুল হ'ব পাৰে, ভুল হয় একো ডাঙৰ কথা নহয়। লেকিন কোচিছ কৰনা আচ্ছা হে। বাছ এতিয়া ঢাকোন মাৰি উতলিবলৈ দিম 10 মিনিট। এতিয়া 10 মিনিট পিছত ঢাকনিখন গুচাই দিলোঁ। এয়া চাওক, মাংস প্ৰায় হোৱাৰ পথত। বেছি পনীয়াকৈ খালে এইখিনিতে নমাই ৰাখিব পাৰে, কিন্তু মই আৰু অলপ পানীটো কমিব দিম। প্ৰথমতে পানী অলপ বেছিকৈ দি দিছিলোঁ সিজিবৰ কাৰণে, যিহেতু মাংসটো মই বইল কৰি লোৱা নাই আগতে। বহুতে মানে গাহৰি মাংসটো আগতে বইল কৰি লয়, মই নলওঁ। ভালকৈ উতলিলে মানে হৈ যায় আৰু। এতিয়া আৰু এনেকৈ 10-15 মিনিট উতলাৰ পিছত নমাই থৈ দিম। এয়া চাওক, 15 মিনিটমান সময় উতলাৰ পিছত এইখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া অলপ গৰম মছলা ডালেংগে হম। নাই নেকি পেকেটত? বাছ, এতিয়া খোৱাহে কথা আৰু, নহয় জানো। কি ধুনীয়া গোন্ধ ওলাইছে। গৰম মছলা দি অলপ লৰাই দিলোঁ। এতিয়া মই মাংসখিনি নমাই থ'ম। চাওক, মাংসখিনি নমাই লৈ বাতিত মই অকণমান লৈ লৈছোঁ। জিভাৰ পানী পৰিছে নিশ্চয় ন। এতিয়া খোৱাহে কথা আৰু। ঠিক আছে, আজিলৈ ধন্যবাদ। যদি আপোনালোকে চাই ভাল পাইছে ভিডিঅ'টি, তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিবই লাগিব, নহয় জানো। গতিকে সহজ সৰল গাঁৱলীয়া জীৱনৰ সকলোবোৰ কথা দেখুৱাম, কাম দেখুৱাম, আপোনালোকে চাই থাকিব। গুড বাই।